হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া ওলাইছোঁ মানে ৰাইজৰ কামত। আজি আমাৰ মালাধৰা এই খেলাৰাম বলৰাম মন্দিৰত অলপ কাম আছে, তাতে ওলাইছোঁ এইটো দাও লৈ পেলাই। তো বলক মন্দিৰত যাই কি কি কাম কৰিব লাগে কি নালাগে আপোনালোকে চাই থাকিব মোৰ লগত। তো বন্ধুসকল, মই এতিয়া বাইকত গৈ আছোঁ। মন্দিৰটো পালে আপোনালোকক দেখুৱাই আছোঁ কি কি কাম কৰিব লাগে। এতিয়া আহি পালোঁ আমি মেইন গেটত। এয়া শ্ৰী শ্ৰী খেলাৰাম বলৰাম মন্দিৰ মালাধৰা। এইবিলাক মানুহবিলাকে আগতীয়াকৈ আহি কাম কৰি আছে। তো এতিয়া ময়ো উঠি যাওঁ ওপৰলৈ। এইটো চাফা উঠি যাই আছোঁ। ওপৰত মন্দিৰ মানুহবিলাকে উঠি যাই আছে। চাবাত লাগি গেল। এয়া হৈছে আমাৰ হাগ্ৰামাৰ বডিগাৰ্ড, আজি কাম কৰি আছে, ছুটিত আছে নেকি। এয়া হৈছে আমাৰ মালাধৰা খেলাৰাম বলৰাম মন্দিৰ। এইটো হৈছে আমাৰ কাৰ্যালয় ঘৰ, মানে মন্দিৰৰ কাৰ্যালয়, হেড অফিচ। এইবোৰ হ'ল আমাৰ মন্দিৰ বনাবৰ কাৰণে লৈ অনা পাথৰ আছিলে। এতিয়া মানে মামাহঁতে খুৰাহঁতে এইবিলাক মানে পেকেট কৰি আছে। পেকেট কৰি পেলাই এইটো মানে মন্দিৰৰ পৰা অকণমান ছাইডত থৈ দিব আৰু মানে পূজাটো আহি আছেতো সেইকাৰণে ছাইড কৰি আছে। এই ৱালটো এই বছৰে কৈছে নতুন ৱাল। কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। এইটো হৈছে আমাৰ কালী মন্দিৰ। এইটো ৱালটো নতুন, এইটো হ'ল কালী মন্দিৰ। এইবিলাক হ'ল আমাৰ ইয়াত কাম কৰা মন্দিৰৰ। এইটো শিৱ মন্দিৰ আৰু এইটো হ'ল আমাৰ খেলাৰাম বলৰাম মন্দিৰ মেইন। এইটোৱে এইটো হ'ল আমাৰ মামা, মানে মামাই ঝাৰু বনাই আছে মন্দিৰটো চাফা কৰিবৰ কাৰণে। তো বন্ধুসকল, আমাৰ মানে গোৱালপাৰাত শাল বাগানটো বেছি আছে, শাল গছটো। এইকাৰণে শালৰ পাতটো বহুত হয়, সেইকাৰণে শাল পাতটো আমি চাফা কৰিব লাগে আৰু। হৈছে হৈছে সাধু ঝাৰু মাৰি আছে, পূজা আছে না। ভালো আছে। এইফালে এটা ৰাস্তা আৰু সেইফালে হ'ল মেইন ৰাস্তা। এইটো দি এটা ৰাস্তা আছে, এইটো চাফা কৰি আছে বৰ্তমান ৰাস্তাটো। বৰ্তমান আমাৰ ৰাইজে এতিয়া মিটিং পাতি আছে। মিটিংটো শেষ হোৱাৰ পিছত আপোনাৰ লগত দেখাই আছোঁ, চাই থাকিব। এতিয়া মানে কামটো শেষ হ'ল, মানে মিটিঙো শেষ হ'ল, মানুহ খালী ইয়াত। তো এতিয়া আমি গৈ আছোঁ সকলোৱে। মেইন মন্দিৰ নামি যাই আছে মানুহবিলাক। বন্ধুসকল, আমাৰ আজি মন্দিৰত কাম কৰোঁতে শেষ হ'ল। এতিয়া মানে সকলোৱে ঘৰত গৈ আছে। তো ভিডিঅ'টো চাই কিনে পালে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।
আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব তো আজিলৈ বাই বাই বেষ্ট অফ লাক দাও দি দেই